চক্ৰৱৰ্তীৰ নাম শুনিছা আচ্ছা আপুনি অমেশ পুৰীৰ নাম শুনিছেনে হা আচ্ছা আপুনি মগেন্দ্ৰ খুচুৱা তাৰপিছতে কেদাৰখানৰ নাম শুনিছে আমি চিনেমা বলিউড জগতৰ আমি চিনেমা চাই থাকোঁ মিথুন চক্ৰৱৰ্তী অমেশ পুৰী কেদাৰ খান আচ্ছা মিথুন চক্ৰৱৰ্তী আৰু অমেশ পুৰী লগ লাগিলে কি হয় মিথুন চক্ৰৱৰ্তী অমেশ পুৰী দুটা যদি লগ লাগি হয় কি হয় মানে একেখন চিনেমাত থাকে তেতিয়া কি হয় ছুপাৰহিট হ'ব ধাই ধুই ডিচুং দেচাং হ'ব হে একদম পূৰা ঘুচিয়া ঘুচি হ'ব এতিয়া আমাৰ এই মঞ্চত এজন মিথুন চক্ৰৱৰ্তী হ'ব লাগিব এজন মানে অমেশ পুৰী হ'ব লাগিব এজন কেদাৰ খান হ'ব লাগিব এতিয়া মিথুন চক্ৰৱৰ্তী কোন হ'ব এতিয়া বিশেষকৈ য়ং হৈ আছে আমাৰ ভাইটি হ'ব আপুনি অমেশ পুৰী হওক আৰু এখেতে মানে কেদাৰখন হ'ব ঠিক আছে এতিয়া যিহেতু মিথুন চক্ৰৱৰ্তী আৰু কেদাৰ খান লগ লাগিলে মানে অমেশ পুৰী লগ লাগিলে ধাই ধুই ডিচুং চেচাং হৈ যায় মই 1 2 3 বুলি কোৱাৰ লগে লগে ঘুচিয়া ঘুচি লাগি যাব হ'বনে হ'ব আপোনাৰ সাহস আছে মই গম পাইছোঁ এই ভাইটি অকণমান ফটককৈ ভয় খাই গৈছে হয় নাই অকণমান ভয় খাই গৈছে অকণমান বাৰু যি কি নহওক এইবিলাক আৰু দায়িত্ব ডিচুং চেচাং মানে এইবোৰ কমিটিৰ মানুহৰ মাজত মানে সদস্যৰ মাজত ঘুচিয়া ঘুচি লাগি গ'লে কালিলৈ মোক মানে ক'ব এই কি যাদুবাদু আহিলে গোটেইখন ঘুচিয়া ঘুচি লগাই দিলে বাৰু যি কি নহওক মই এটা কাম কৰিব পাৰিব নহয় বুলি মোক মানে বান্ধিব পাৰিব নহয় বান্ধিব পাৰিব ৰছী চচি লৈ আহিছে নেকি নাই নহয় কিনি আনিবলৈ এতিয়া ক'ত দোকান পাব মোৰ ওচৰত ৰছী আছে মই ৰছী লৈ আহিছোঁ ৰ'ব মই দেখুৱাম আপোনালোকে ভালকৈ দেখুৱাম একদম নিখুঁতভাৱে দেখুৱাম এনেকৈ আপুনি প্লাষ্টিক ৰছী ল'লেও হ'ব এনেকুৱা আপোনালোকে খেলটো চাই যাব দেই ধুনীয়াকৈ শিকি যাব এনেকৈ মই যে মানে অকণমান সৰু হোৱাৰ কাৰণে মানে দুডাল ৰছী লৈছোঁ এডাল ৰছী ল'লেও হ'ব খেলটো মই দেখুৱাই দিম আপোনালোকে ধুনীয়াকৈ শিকি ল'ব দেই খেলটো আপোনালোকেও শিকি ল'ব আকৌ খেলটো ঠিক আছে এনেকৈ এইফালে ধৰাচোন আপুনি এইফালে ধৰক এতিয়া ধৰি টানক দুইজনে টানক ছিগিব নেকি কেনেবাকৈ ৰছীডাল নাই কেতিয়াও নিছিগে এনেকৈ আপোনালোকে ৰছী ল'ব এই দিয়া এনেকৈ দুডাল ৰছী ল'ব ৰছী লৈ কি কৰিব গম পাইছেনে দুডাল বা এডাল ল'লেও হ'ব ৰছী দুডাল মাৰোৱাৰী দোকানত পাব এনেকৈ মাৰোৱাৰী দোকানত এনেকৈ ৰছী পায় নহ'লে আপোনাৰ জেনেৰেলি দোকানত আপোনাৰ গৰু বন্ধা ছাগলী বন্ধা ৰছী থাকেই এনেকৈ ৰছী দুডাল ল'ব লৈ পিনি এটা কাম কৰিব এনেকৈ ডিঙিতে ল'ব দুখটো পাম বাৰু আপোনালোকে দুখ নোপোৱালেই হ'ল আৰু হয় নাই এনেকৈ এটা গাঁঠি পাছ কৰিব এনেকৈ পাৰ কৰাই দিব মানে এইটো পাৰ কৰিব লাগিব এইটো কি বুলি কয় নাজানো আপোনালোকৰ ফালে এইটো কি গাঁঠি বুলি কয় নাজানো আমাৰ ফালে আকৌ মাইকী গাঁঠি বুলি কয় আপোনালোকৰ উল্টা আমাৰ ফালে মাইকী গাঁঠি তাৰমানে মাইকী যেনেকৈ ডিঙিত এবাৰ লাগিলে এৰি নাযায় এই তেনেকৈ এইটো এৰি নাযায় এনেকৈ দুফালে দুজনে ধৰি থাকক ৰ'ব দুজন মই কৈছিলোঁ টানিয়ে দিলে মোক ছিঙি দিম বুলি ভাবিছে ডিঙিটো আচ্ছা মই আপোনালোকে মানে চাওক মই যদি এনেকৈ দুফালে দুজন পালোঁ নে যদি মোক এনেকৈ ডিঙিত এনেকৈ চিট লগা মানে এনেকৈ যদি গাঁঠিটো এনেকৈ ধৰি থাকে আপোনালোকে কওকচোন মই ওলাই যাব পাৰিম নেকি ডিঙিটোৰ পৰা উলিয়াব পাৰিম নেকি উলিয়াব পাৰিম দুটা পদ্ধতি আছে এটা ৰছীডাল কাটি দিব লাগিব নহ'লে এনেকৈ ঢিলা কৰি মানে টুপি খুলি ওপৰেদি উলিয়াব লাগিব হয় নাই বাৰু যাতে মই সেই ঢিলা পিলা কৰিব নোৱাৰোঁ এই দিয়কচোন পিছফালে মই এটা গাঁঠি দিছোঁ এইটো এটা মাইকী গাঁঠি আপোনালোকৰ ফালে কয় মতা গাঁঠি হয়নে এতিয়া দুটা এনেকৈ কাটিলোঁ দুজন পালোৱানে যদি এনেকৈ ধৰি থাকে মই কেতিয়াও এই ডিঙিটোৰ পৰা উলিয়াব নোৱাৰোঁ এইফালে কাৰণ এইফালে চিপ লাগি আছে ন এতিয়া নোৱাৰিম বাৰু যে কি নহওক সেয়া হালপতি
শালপতি মানে এইজনক কৈছোঁ আমাৰ কেদাৰখনক কৈছোঁ এইফালে আহক কেদাৰখন এইফালে আহক এতিয়া ভালকৈ ধৰক এতিয়া কথা হ'ল কি মই মানে ঘৰত শপত খাই থৈছোঁ শপতটো কি গম পাইছে নাই শপতটো হ'ল মানে মই যদি ক'ৰবাত জেং লাগিব হয় এজন লগত লৈহে জেং লাগিম আৰু ক'ৰবাত যদি মৰিব লগাও হয় মই এটাক লগত লৈহে মৰিম অকলে কেতিয়াও মই নকৰোঁ সেইকাৰণে মই এই শালপতিকে লগত ল'লোঁ লগত লৈ আমি মানে যি হয় হ'ব আপোনালোকৰ এই মানে মাজৰে দৰ্শকৰ মাজৰে এজন সেইকাৰণে মই এওঁলোকক এডাল ৰছী যিকোনো এডাল ৰছী দিলেও হ'ব এডাল আপুনি এডাল দিয়ক ধৰি থাকক এডাল দুইডাল ধৰি থাকক এজনক এটা গাঁঠি দিম অকল কাৰণ এখেতে যদি পাৰে মানে এডাল ধৰক ভালকৈ টানকৈ ধৰক পাৰে ওলাই যাব পাৰিলেও পাৰক মই কাৰণ মই গাঁঠি পূৰা দিলোঁ এখেতক এটা গাঁঠি দিছোঁ ওলাই যাব পাৰিলেও পাৰক চাওকচোন আপুনি ওলাই যাব পাৰিব নেকি চাওকচোন দুজনক আপুনি এটা কথা এনেকৈ ধুনীয়াকৈ গাঁঠি দিছোঁ হেৰিয়ে যেতিয়া মানে ৰছীডাল ভালকৈ ধৰিবা দেই আৰু আপুনিও ধৰিব ভালকৈ যাতে ৰছী ছিগি গ'লেও যদি ৰছী ছিগি গ'লেও মানুহ ওলাই যাব নোৱাৰিব আপুনি ঠিক কথা কৈছে পূৰা টানকৈ ধৰিব যাতে কোনো ঢিলা ঢিলো কৰি পিনি ওলাই যাব নোৱাৰে আপোনালোকৰ নিজৰ মানুহ বুলি মানে মৰম চেনেহ নকৰিব যে ওলাই যাওক কেনেবাকৈ আমাৰ মানে ভলণ্টিয়াৰ আমাৰ নিজৰ সদস্য এজনে সেইটো আপুনি নকব পূৰা টানকৈ ধৰিব ৰেডি 1 2 3 বুলি কোৱাৰ লগে লগে টানকৈ ধৰিব দুখ পাইছে নি সুধিছে দেখিছা মৰম চেনেহ কিমান আছে কিমান মৰম চেনেহ আছে কেনেবাকৈ দুখ পাইছে নেকি বুলি ঠিক আছে ময়ো অলপ টেঙৰ মানুহটো মানে মোক হোৱাঠিত পূৰা কচি দিলে নি এতিয়া লগত লৈ দিছোঁতো মই অকণ বাচি আছোঁ হয় নহয় পাগল কৰি দিব দেই অকণমান হাত চাপৰি মাৰিব আকৌ এতিয়া কথাটো হ'ল কি যাদুকৰ জেন বৰুৱাক মৰমৰ বাহিৰে লোহাৰ জিঞ্জৰি লগাইও বান্ধি ৰাখিব নোৱাৰে তাৰ প্ৰমাণস্বৰূপে আপোনালোকে মোক ভালকৈ ধৰিব টানকৈ ধৰক ৰেডি 1 2 3 বুলি কোৱাৰ লগে লগে মই এই ৰছীৰ পৰা ওলাই গুচি যাম এয়া চাওক মোৰ লগতে আমাৰ শালপতি ওলাই আহিলে এতিয়া এই ৰছীডাল মই কেনেবাকৈ মানে ছিঙিছোঁ নেকি দুডাল ৰছী আছেনে দুডাল ৰছী দুডালে আছে মই মোক পুলুকা দি উলিওৱা নাই আৰু মোৰ লগতে এখেতো মানে আমাৰ কেদাৰখনো ওলাই আহিলে ঠিকে আছে এটা ডাঙৰ হাত চাপৰি